अच्छा लगा, ऐसे आके सब करके बुला लिया, तो ठीक है बाहर मिलेंगे। हाँ जरूर ना, ठीक है चलो। বন্ধৰ দিনটো ঘৰত কেনেকৈ সোমাই থাকিব পাৰি ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আৰু তাৰ কাৰণে আপোনাৰ ইয়াৰ পৰা এটা টাইম লেপছ উলিয়াবলৈ চেষ্টা কৰিছিলোঁ, আৰু সেইকাৰণে এডাল বোলো ইয়াত লগাই পেলাই টাইম লেপছটো উলিয়াওঁ। কিন্তু কি হ'ল, ইয়াৰ আপোনাৰ ঠেং এডাল ভাগি থাকিলে আৰু চিধা গৈ লৈ পেলাই তলত পৰিলেগৈ। এতিয়া সেইডালটো উঠাই অনা সম্ভৱ নহয়, তথাপিও ভিডিঅ'টো বনাবই লাগিব, আৰু ক'ৰবাত ওলাই যাম বুলিও ভাবিছিলোঁ, আৰু ক'ত যাম এতিয়ালৈকে সেইটোও ফিক্স কৰা নাই। চাই থাকিব ৰূপজে ভিলগ চেনেলটো, আৰু য'তেই যাওঁ তাতে গৈ পেলাই লগ পাই আছোঁ অতি সোনকালে। অলৰাইট গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপজে ভিলগ। মই ৰূপজ্যোতি আপোনালোকৰ হোষ্ট। ত' বহুত সময় চিন্তা কৰিলোঁ পেলাই ভাবিলোঁ বোলো মেৰিন ড্ৰাইভৰ পৰা এপাক আহোঁগৈ, কিয়নো আপোনাৰ ইয়াতে ছানছেটটো দেখিবলৈ খুবেই ধুনীয়া হয়, আৰু আমনি লাগি থকা মনটো বোলো অকণমান হেঙুলীয়া কৰি আহোঁ, লগতে আপোনালোককো দেখুৱাওঁ ইয়াৰ পৰিৱেশটো। তেতিয়াহ'লে চাই থাকিব ৰূপজে ভিলগ চেনেলটো, আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, মেৰিন ড্ৰাইভ চাগে চিনেমাত দেখিছে, অভিয়াছলি চিনেমাটো দেখিবই, কিয়নো আপোনাৰ মুম্বাইৰ এটা ইমান ফেমাছ প্লেচ হয়, আপোনাৰ চিনেমাত দেখাটো পাবই। তথাপিও মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, ডাইৰেক্ট নধৰিব, আৰু তেতিয়াহ'লে চাই লওক মেৰিন ড্ৰাইভৰ কিছু দৃশ্যাংশ। চ' বন্ধুসকল, মেৰিন ড্ৰাইভ আৰম্ভ হৈছে আপোনাৰ এইটো চুকৰ পৰা, যাক কোৱা হয় নৰিমন পইণ্ট। তাৰ পৰা যদি ঘূৰণীয়াকৈ আপুনি অকণমান দূৰ আহে, তেতিয়াহ'লে একেবাৰে শেষ হৈছে আপোনাৰ এইটো চুকত, যাক কোৱা হয় গিৰগাঁও চৌপাটি, আৰু য'ত আপোনাৰ গণেশ বিসৰ্জন দিয়া হয়। আৰু মেৰিন ড্ৰাইভক এডাল আপোনাৰ কুইন্স নেকলেছ বুলি কোৱা হয়, কিয়নো ৰাতি আপোনাৰ এই লাইটকেইটা যেতিয়া জ্বলি যায়, ওপৰৰ পৰা দেখিবলৈ এডাল নেকলেছৰ নিচিনা লাগে। সঁচাই বহুত ধুনীয়া, ইয়াৰ ছানছেটটো ধুনীয়া হয়ে। ততকৈ ভাল লগা কথাটো হৈছে আপোনাৰ মুম্বাইৰ নিচিনা কোলাহল জেগা এডোখৰত আপুনি ইয়াত অকণমান সময়ৰ কাৰণে হ'লেও শান্তি বিচাৰি পাব। হয় বন্ধুসকল, এয়াই আপোনাৰ মেৰিন ড্ৰাইভৰ আবেলিৰ হেঙুলীয়া ৰং। যদি আপোনালোকেও মুম্বাইলৈ আহে, তেতিয়াহ'লে এবাৰ হ'লেও ইয়াত ভিজিট নকৰাকৈ নাযাব কিন্তু। সঁচাই খুবেই ধুনীয়া পৰিৱেশ এটা, আপোনাৰ ইয়াত অহাৰ লগে লগে মনটো শান্তি লাগি যায়। চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে, ইয়াতে আপোনাৰ একচুৱেলি মানুহৰ মুখখন চায়েই ভাল লাগে, ইমান সুন্দৰ তেনেকৈ নিজৰ কামত ব্যস্ত হৈ থাকে। কিছুমানে আপোনাৰ জগিং কৰিবলৈ আহে, বা কিছুমানে আপোনাৰ ইয়াতে বহি লৈ পেলাই সাগৰৰ মজা ল'বলৈ আহে, ভিউটোৰ মজা ল'বলৈ আহে, আবেলিৰ হেঙুলীয়া ৰঙৰ মজা ল'বলৈ আহে। খুবেই ধুনীয়া পৰিৱেশ, একচুৱেলি চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। চ' আপুনিও যদি মুম্বাইলৈ অহাৰ কথা ভাবিছে, তেতিয়াহ'লে এবাৰ হ'লেও ইয়ালৈ আহিব। খুবেই ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ, আহি পেলাই ভাল পাব। আৰু ইয়ালৈ আহিবৰ কাৰণে আপুনি দাদৰ ষ্টেচনৰ পৰা যদি একচুৱেলি ৱেষ্টাৰ্ণ ৰেলৱে আছে, তাৰ পৰা আপুনি মেৰিন লাইন্স বা চাৰ্চ গেটলৈকে আহিলেই হ'ল। তাৰ পৰা আপোনাৰ মেৰিন লাইন্স ষ্টেচনৰ পৰা ইয়ালৈ 500 মিটাৰমান খোজকাঢ়িলে আপুনি মেৰিন ড্ৰাইভ পাই যাব। চ' বেছি দূৰ যাবলগীয়াও নহয়। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে কি, আপোনাৰ ইয়াতে যিকোনো সময়তে আপুনি মানুহ পাব। ৰাতি 12টা 1টা বজাত আহিলেও মানুহ পাব, ৰাতিপুৱা আহিলেও মানুহ পাব, দুপৰীয়া আহিলেও মানুহ পাব। ইয়াত মানুহ এনি টাইমেই থাকে, আৰু খুবেই ধুনীয়া পৰিৱেশ। চ' এবাৰ হ'লেও ইয়াত ভিজিট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে চাই থাকিব ৰূপজে ভিলগ।
বন্ধুসকল ইমান ধুনীয়া এটা সন্ধিয়া কটোৱাৰ পিছত ধুনীয়া কিবা এটা খাবলৈ মন যায় চ' এতিয়া আহিছোঁ গিৰগাঁৱত চৌপাটিত ইয়াত একচুৱেলি আপোনাৰ খুবেই বিখ্যাত গিৰগাঁৱত চৌপাটি ইয়াত আপোনাৰ গণেশ বিসৰ্জন দিয়া হয় আৰু ঠিক পিছফালে আপোনাৰ দেখিব পাইছে ইয়াতে আপোনাৰ এতিয়া কি খাবলৈ পাই চামগৈ কিন্তু এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল বন্ধুসকল যদি আপোনালোকে মেৰিন ড্ৰাইভত ফুৰিব আহে তেতিয়াহ'লে য'তে ত'তে থু খেকা পেলোৱাৰ আগতে অকণমান সাৱধান হ'ব অকল মেৰিন ড্ৰাইভ বুলি নহয় মুম্বাইৰ যিকোনো জেগাত বা ষ্টেচনবিলাকত বিশেষকৈ আপুনি তাত যদি থু খেকাৰ বা পিক পেলায় তেতিয়াহ'লে আপুনি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে এইটো খুবেই ভাল কিয়নো আমি চাফ চিকুণতাটো নিজে একচুৱেলি অক্ষুণ্ণ ৰাখিব লাগে নিজেই আমি চাব লাগে চকু দিব লাগে অকল ইয়াত বুলিয়ে নহয় আমাৰ অসমতো সেই বস্তুটো হ'লে খুবেই ভাল আৰু তাৰ কাৰণে বন্ধুসকল আমি নিজেই চকু দিব লাগিব আমি নিজেই সাৱধান হ'ব লাগিব আমি যদি কাৰোবাক দেখোঁ তেতিয়াহ'লে আমি তেওঁকো সাৱধান কৰি দিব লাগিব যে আপোনালোকে তেনেকুৱা নকৰক চ' এইবিলাক বস্তু অকণ চকু দিব চ' এতিয়া মই যাম আপোনাৰ কি খাবলৈ পাই চাবলৈ যাওঁ চ' চাই থাকিব ৰূপজে ভিলগ চ' বন্ধুসকল পেটৰ পূজা হৈ গ'ল আৰু ভিডিঅ'টো শেষ কৰাৰ সময়ো আহি পৰিলে কিন্তু ভিডিঅ'টো শেষ কৰাৰ আগত দুটামান কথা ক'বলৈ থাকি গ'ল ভিডিঅ' চাগে দীঘলীয়া হৈছে তথাপিও কথাকেইটা নোকোৱাকৈ ভিডিঅ'টো শেষ কৰিব নোৱাৰি প্ৰথমতেতো সকলোকে ধন্যবাদ মোৰ যিটো লাষ্ট ভিডিঅ' আছিলে আপোনাৰ কাঞ্চনজংঘা চিনেমাখনৰ এটা ৰিভিউ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ আৰু তাত বহুতৰে ভাল ভাল কমেণ্ট কৰিবলৈ পাইছোঁ কিন্তু তাৰ মাজৰে দুজনমান বা দুগৰাকীমানৰ দুটামান কমেণ্টে মনটো বেয়া লগালে এগৰাকীয়ে লিখিছিলে যে আপোনাৰ মুম্বাইত চিনেমাখন কেলৈ ৰিলিজ দিব লাগে কি বুলি ভাবিব ইয়াৰ মানুহে একচুৱেলি তেওঁৰ নিচিনা যিবিলাক ব্যক্তি আছে বা তেওঁৰ নিচিনা যিবিলাক মেণ্টেলিটিৰ মানুহ আছে বা তেওঁক মই কথাটো ক'ব বিচাৰোঁ যে আজিৰ সময়ত আপোনাৰ অসমীয়া কলা সংস্কৃতি বিশ্ব দৰবাৰত গৈছে সকলোৱে অসমীয়া কলা সংস্কৃতিক চিনি পোৱা হৈছে আৰু এনেকুৱা ক্ষেত্ৰত প্ৰৱাসী অসমীয়া যিসকল লোক আছে তেওঁলোকেও অসমীয়া চিনেমাখন চাব বিচাৰে আমিও চাবলৈ বিচাৰোঁ আৰু তাৰ কাৰণে আমি যিসকল ছবি নিৰ্মাতা আছে বা জুবিন দাক আমি ধন্যবাদ জনাইছোঁ আৰু ৰত্নাকৰ আহি আছে ৰত্নাকৰখনো যাতে মুম্বাইত নাগক আমি সকলোৱে দলে বলে চাবলৈ যাম আৰু আপোনালোককো আহ্বান জনাইছোঁ আপোনালোকেও দলে বলে চাবলৈ যাওক আমাৰ লক্ষ্য এটাই হ'ব লাগে একচুৱেলি যে বৰ্তমান আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো আৰু অলপ গ্ৰ'থ হওক আৰু অকণ ওপৰলৈ যাওক সেইটো আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে আৰু আমি তাতহে বেছি গুৰুত্ব দিব লাগে আৰু এনেকুৱাসকল যিসকল লোক আছে তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকেও চাবলৈ যাওক বিশেষকৈ অইন নহ'লে আপুনি অসমখনৰ কথা ভাবক চিনেমা ইণ্ডাষ্ট্ৰিটোৰ কথা ভাবক যাতে আৰু অকণ আগুৱাই যায় চ' এইখিনি মোৰ ক'বলগীয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ চাই থাকিব ৰূপজে ভিলগ আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ভিডিঅ'টো চাই পেলাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি পেলাই জনাব ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ লগ পাম পৰৱৰ্তী ব্লগত তেতিয়ালৈ নমস্কাৰ